নমস্কাৰ ভিউৱাৰ্ছ মই মানস কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল উজনিৰ পৰা নামনিলৈ। আজি আমি গৈ আছোঁ এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখুৱাবলৈ। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আমাৰ লগত বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে পাহাৰখন দেখি আছে আপোনালোকে, হয়, আজি আমি গৈ আছোঁ সেই পাহাৰখনৰ একেবাৰে ওপৰলৈ। তেন্তে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আমাৰ লগত চাই থাকক আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য কিছু উপভোগ কৰক। পাহাৰৰ একাবেকা পথেৰে ওপৰলৈ বুলি আমি যাত্ৰা কৰি আছোঁ। সঁচাই ইয়াৰ সৌন্দৰ্য সঁচাই ধুনীয়া। এতিয়া আপোনালোকেও চাওকচোন ইয়াৰ কিছু প্ৰাকৃতিক সৌন্দৰ্য, আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি আমাৰ লগত শেষলৈ চাই থাকক, আৰু ভাল ভাল কিছু দৃশ্য আপোনালোকে দেখিবলৈ পাব। গাইজ আহি বেকা আধামান পালোঁ। এই ৰ'দ তাতে পাহাৰৰ পাৰত অৱস্থা চাওক। কলতা গাৰ্লফ্ৰেণ্ড নেকি? এই পিজ্জা ডেলিভাৰী হয় নেকি চাই আছোঁ ৰ'বা। চাচোৱা কথা পাহাৰৰ পাৰত পিজ্জা কি ক? বাপৰে বাপ কি গৰম, কিন্তু পৰিৱেশটো ভাল লাগছি। এসপ্তাহমান থাকি যাম আৰু নাযাওঁ, এসপ্তাহমান থাকি যাম। থাকে চাগে মাৰি যাব লাগিব। ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ পাহাৰৰ একেবাৰে ওপৰত। এতিয়া আপোনালোকক আমি যিটো জেগালৈ দেখাম বুলি আহিছিলোঁ সেইটো জেগা এতিয়া আমি পাই গৈছোঁ। তেন্তে বলক আপোনালোকক ইয়াৰ পৰা ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য কিছু আমি দেখাওঁ। ভাল লাগিছে, কিন্তু বহুত ভাল লাগিছে আহি। তেন্তে বলক ইয়াৰ পৰা আমি আপোনালোকক প্ৰাকৃতিক সৌন্দৰ্য কিছু দেখাই আছোঁ। আমি এতিয়া আছোঁ একেবাৰে পাহাৰৰ একেবাৰে ওপৰৰ শিলটোত। Awesome view, nice. ভিউ চাওক না এবাৰ। এবাৰ ভিউটো চাওক, কেনেকুৱা এটা ভিউ ইয়াৰ পৰা। কিবা ক'বা? এবাৰ আপোনালোকে আহি চাওক। আমাৰ হাজোৰ নিচেই ওচৰতে অৱস্থিত এইটো অঞ্চল বৰম্বৈ বুলি কয়। বৰম্বৈৰ ওচৰত এখন পাহাৰ এখন, এবাৰ আহি চাওক আপোনালোকে। আহি আপোনালোকে গম পাব ইমান ধুনীয়া ভিউ।
তেতিয়া আপোনালোকে নিজে গম পাব। কিন্তু আমি নিজে ফিল কৰি আছোঁ ইয়াতে, যদিও গৰম দিছে ন, ইয়াৰ ভিউটো চাই আমি নিজে ফিল কৰিছোঁ। কিন্তু আপোনালোকে এবাৰ আহি চাওক, আপোনালোকে গম পাব। ইয়াৰ পৰা গোটেই অঞ্চলটো এটা 360 ভিউ চাই লওক আপোনালোকে। এক সুন্দৰ পৰিৱেশ, নাইচ ভিউ। এক সুন্দৰ পৰিৱেশ চাই লওক ইয়াৰ পৰা একেবাৰে পাহাৰৰ ওপৰত। তেনেহ'লে ভিউৱাৰ্ছ, আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন। আৰু ভিডিঅ'টোৰ মাজত কিবা যদি দেখুৱাব ৰৈ গৈছে বা কিবা ভুল থাকি গৈছে আমাক কমেণ্ট বক্সত শুধৰাই দিব। আৰু লগতে যদি আমাৰ চেনেলটো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব আৰু অলপ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছোঁ, এই ৰ'দত ইমান ধুনীয়া এটা ঠাইলৈ আহিছোঁ, আপোনালোকক দেখাইছোঁ। তেন্তে পাৰিলে আমাৰ কাৰণে এইখিনি কাম কৰি দিব। অহাটো খণ্ডত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই শ্ৰী মানস কলিতা, মই বিনয় কলিতা আৰু মই ৰাজীৱ কলিতাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।